Hello guys, welcome to my YouTube channel. আজি মই এটা টপিকৰ ওপৰত কথা ক'ম। মই ইউটিউবত কেনেকৈ আহিলোঁ, মই কাৰ ভিডিঅ' চাই ইউটিউবত প্ৰথম ভিডিঅ' বনাব আৰম্ভ কৰিছোঁ, সেইটো টপিকৰ ওপৰত আজি এটা মই কথা ক'ম। আৰু প্লিজ আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায়, প্লিজ ভিডিঅ'টো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো ছাপোৰ্ট কৰিব আপোনালোকে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই ক'ব খুজিছিলোঁ মই ইউটিউবত কেনেকৈ আহিলোঁ আৰু মোৰ ইউটিউবত জাৰ্নি কেনেকৈ আৰু মই কাৰ ভিডিঅ' চাই ইউটিউবত আহিছোঁ। মই ক'বলৈ গ'লে মই মোৰ বিগ ফেন ইউটিউবত ডিম্পু বৰুৱা ডিম্পু ব্লগ যিটো চেনেল আছে তাৰ ভিডিঅ' চাই মই দুবছৰ আগতে ভাবিছিলোঁ ভিডিঅ' বনাম। তেতিয়াতো মোবাইল নাছিল, তাৰ দুবছৰ আগতে ভাবিছিলোঁ মোবাইল কিনি বনাম। তেতিয়া পইচা নাছিল। এক বছৰ পাছত মই এটা ছেকেণ্ড হেণ্ড মোবাইল কিনিছিলোঁ। সেইটো মোবাইল দি মই ভিডিঅ' বনাইছিলোঁ দুটা না তিনিটা এটা চেনেলত। আগত আছিলে মোৰ এটা চেনেল মন্তছিল নামৰ, বনাইছিলোঁ ভিডিঅ' বনাই আছিলোঁ। এদিনা মই ভিডিঅ' বনাব গৈছিলোঁ বাহিৰত, মোবাইলটো পকেটৰ পৰা পৰি ভাঙি গ'ল। মোবাইলটো নষ্ট হৈ গ'ল, পইচাও নাছিল। মই আৰু এটা মোবাইল কিনিম। তাৰপাছত মোৰ সেইটো চেনেল ডুবি গ'ল তাৰপৰা মই ভিডিঅ' বনাব পৰা নাই। এটা সৰু মোবাইল কিনিছিলোঁ, সৰু মোবাইলটো ভিডিঅ' বনাব নাযায়, পইচাও নাছিল ডাঙৰ মোবাইল কিনিবা। তাৰ এক বছৰ পাছত হোৱাৰ আৰু 6 মাহমান হ'ল মোৰ মোবাইলটো কিনে। এক বছৰ পাছত মই এইটো মোবাইল কিনিলোঁ। সেইটো মোৰ ভাঙাৰ পাছত এক বছৰ পাছত এইটো মোবাইল কিনিলোঁ। মই ভাবিছিলোঁ ভিডিঅ' বনাম কৈ আজি বনাম কালি বনাম কৈ 6 মাহমান হৈ গ'ল, ভিডিঅ' আৰু বনোৱা নাই। তাৰপাছত মই ভাবিলোঁ এনেকৈ যদি কৰোঁ আজি বনাম কালি বনাম, তেতিয়া মোৰ ভিডিঅ' বনোৱা নহ'ব আৰু ইউটিউবত মই ভিডিঅ' আপলোড কৰিব নোৱাৰিম। তারপর এদিনা করে মই ভিডিও আজিয়ে বানাম। তারপরে মই ভিডিও ইউটিউবত এটা দুটা করে আপলোড কৰি আছোঁ। 2-3 দিন পাছত কৰি আপলোড কৰি আছোঁ। আপোনালোকে এতিয়াও ৰেছপন্স পোৱা নাই, ইউটিউবৰ পৰা ছাপোৰ্ট পোৱা নাই। সেইটো কথা নহয়, মই ইউটিউবত ভিডিঅ' বনাৰ মোৰ এটা চখ, এইটো মই পূৰণ কৰি আছোঁ। আপোনালোকে এদিন না এদিন ছাপোৰ্ট পাম, এইটোৱে মোৰ কথা। মই ইউটিউবত মটিভেশ্যন পাইছোঁ ডিম্পু বৰুৱাৰ পৰা। মই বিগ ফেন ডিম্পু বৰুৱা। এদিন না হয় মই ডিম্পু বৰুৱাৰ ঘৰত যাম। আমাৰ ঘৰৰ পৰা ইমান দূৰ নহয়, 2 কিলোমিটাৰমান হ'ব। 2 কিলোমিটাৰ নহয় 2 ঘণ্টামান হ'ব ৰাস্তা। ডিম্পুদাৰ ভিডিঅ'ৰ লগত আৰু কেইটামান চেনেল আছে, ভিডিঅ' চাই ইমান বেছি ভাল লাগে আৰু কি ক'ম আৰু চেনেলবিলাকতো নাম ইমান মুখস্থ নাই, মনত নাই। 2টা না 3টামান মুখস্থ আছে চেনেলবিলাকত, যেনে আই লাভ ট্ৰেভেল এণ্ড ফুড, ট্ৰেভেলাৰ নয়ন আৰু আছে ইমান মুখস্থ নাই। আকাশ ব্লগ সেইটো কি ক'ম আৰু এনেকৈ ভাল ভাল ভিডিঅ' বনায়। মোৰ মেইন মটিভেশ্যন পাইছোঁ ভিডিঅ' বনাবৰ কাৰণে ডিম্পু বৰুৱা। গ্ৰু ক'ব গ'লে ডিম্পু বৰুৱা, সেইটো মই ক'ব খুজিছোঁ। আজিৰ ভিডিঅ'টো ইমানখিনি। যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব।